এ আখৰৰ ব্যক্তিবিলাক কেনেকুৱা হয় আপোনাৰো যদি নামৰ প্ৰথম আখৰটো এ হয় তেনেহলে আপোনাৰ চৰিত্ৰ কেনেকুৱা বা আপুনি ভৱিষ্যতে কি কৰিব লাগে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিবলৈ গৈ আছো বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে আৰু মোৰ নামৰ প্ৰথম আখৰটো এ হয় মোৰ নামটো হৈছে অনুপম গতিকে মই আৰু ভালকৈ ক'ব পাৰিম যে এই ব্যক্তিবিলাক কেনেকুৱা হয় তেওঁলোকে ভৱিষ্যতে কি কৰিলে ভাল হয় কি কেৰিয়াৰ তেওঁলোকে বাছনি কৰিব লাগে বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে তাৰ আগতে আপোনালোকে জাষ্ট এটা কাম কৰিব ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু মই আহি গৈছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ প্ৰথমতে মই ক'ব বিচাৰিম যে যিসকল মানুহৰ নাম এ আখৰে ষ্টাৰ্ট হয় এই ব্যক্তিবিলাক বহুত বেছি কষ্ট কৰিব পৰা মানুহ তাৰ লগতে মই এটাই কথা ক'ম যে তেওঁলোক লিডাৰ হয় কিন্তু এটা নেগেটিভ পইণ্ট আছে তেওঁলোকৰ যিটো খং হয় সেই খংটো বহুত বেছি আৰু মানুহক ডাইৰেক্টলি কথা কৈ দিব যদি আপোনাক কিবা এটা বেয়া দেখিছে তেনেহলে এই আখৰৰ ব্যক্তিসকলে আপোনাক কিন্তু ডাইৰেক্ট কথাটো কৈ দিব আৰু তাৰ পৰা হয়তো আপুনি বেয়াও পাব পাৰে তাৰ লগতে এইবিলাক মানুহ আচলতে ইমান বেছি প্ৰেমত পৰা দেখা নাযায় হয় আমি প্ৰায় আজিকালি দেখা পাওঁ যে 15-20 বছৰতে ল'ৰা ছোৱালীবিলাক প্ৰেমত পৰে কিন্তু যিবিলাক মানুহৰ নাম এ আখৰে ষ্টাৰ্ট হয় তেওঁলোক আচলতে ইমান বেছি প্ৰেমত পৰা দেখা নাযায় আৰু যিসকল পৰে একেবাৰে চিৰিয়াছলি পৰে ইয়াৰ লগতে তেওঁলোকে জীৱনত সদায় কিবা এটা নতুন কৰিবলৈ চেষ্টা কৰে তেওঁলোকে বেছি ব্যৱসায় কৰিবলৈ আগবাঢ়ে বা চাকৰিৰ ক্ষেত্ৰত ইমান বেছি তেওঁলোকৰ ইন্টাৰেষ্ট নাই যদিও যিসকলৰ ইন্টাৰেষ্ট আছে তেওঁলোকে অকমান টপ লেভেলৰ জব কৰিব বিচাৰিব কিন্তু প্ৰায়বিলাক মানুহে বিজনেছে কৰা দেখা যায় বা ব্যৱসায় কৰা দেখা যায় আৰু মই ক'লোৱে যে তেওঁলোক হয় বহুত বেছি ইন্টেলিজেন্ট হয় ইন্টেলিজেন্ট হোৱাৰ লগতে বুদ্ধি বহুত বেছি তেওঁলোকৰ দৰে কথা হয়তো বেলেগে চিন্তা কৰিব নোৱাৰে কিন্তু তেওঁলোকে অকমান বেছিকৈ কথা কয় বাবে মানুহবিলাকে ইমান গুৰুত্ব নিদিয়ে যে ই কি কথা কৈ আছে ইয়াৰ কথা শুনে নেকি এনেকুৱা ভাবে কিন্তু এই মানুহবিলাকে নামৰ প্ৰথম আখৰটো যদি এ হয় তেওঁলোকে যিবিলাক কথা কয় সেই কথাবিলাক সকলোৱে শুনিব লাগে আৰু যিবিলাক এডভাইচ দিয়ে এই মানুহবিলাকে সেইবিলাক যদি মানে আপোনাৰ লাইফত বহুত বেছি চেঞ্জ আচলতে দেখা যায় আৰু বহুত বেছি তেওঁলোকে মাজে মাজে ভাল কথা কয় কিন্তু এইটো নহয় যে তেওঁলোকে অকল ইম্পৰ্টেণ্ট কথাই কয় মাজে মাজে ধেমালি কৰে কিছুমান ফটুৱা কথা মাজে মাজে কয় কিন্তু বহুত বেছি ইন্টেলিজেন্ট হয় তেওঁলোকে যিটো কথা ভাবে হয়তো আপুনি কল্পনাই কৰিব নোৱাৰিব এনেকুৱা কথা হয়তো আপুনি নাভাবে সেইবাবে মানুহে কিছুমানে পাগল বুলি এই মানুহবিলাকক ভাবে কিন্তু মই কৈছো যে বহুত বেছি ইন্টেলিজেন্ট হয় তাৰ লগতে প্ৰেমত ইমান বেছি তেওঁলোক পৰা দেখা নাযায় ডাইৰেক্ট হয়তো তেওঁলোকে বিয়াই পাতে বাকি যি কি নহওক এই ভিডিঅ'টো ইমানটোৱে আছিল থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'